বৰ্তমান আছো মই কাপলা বিলৰ মাজত চাব পাৰে কি বিশাল কাপলা বিল। Everyone, welcome to my YouTube channel Gunojit Vlog. মই বৰ্তমান আছো কাপলা বিল। এই কাপলা বিল চাব পাৰে। বহুতে হয়তো কাপলা বিলৰ নাম শুনিছে বা বহুতে আহিও পাইছে, আৰু যিসকলে আহি পোৱা নাই সেইসকলক মই অনুৰোধ জনাইছো একবাৰ লৈ আহক কাপলা বিলখন চাওক, কাপলা বিলৰ পৰিৱেশ উপভোগ কৰক। সৌন্দৰ্যৰে ভৰপূৰ প্ৰাকৃতিক পৰিৱেশ এবাৰ হ'লেও আহি কিনে আপোনালোকে উপভোগ কৰক কাপলা বিলৰ পৰিৱেশ। বৰ্তমান আছো মই কাপলা বিলৰ মাজত চাব পাৰে কি বিশাল কাপলা বিল। এইফালে এইটো সুনীল হাই হাই বুলি কৈ দিব লাগে, তো শিকাব লাগিব নেকি? বহুত ৰ'দ দিছে আজি। আমাৰ এই ৰ'দতো আপোনালোকৰ কাৰণে কষ্ট কৰি ব্লগ বনাই আছো। মোৰ ফাৰ্ষ্ট ব্লগ এইটো ইউটিউব চেনেলত চাব। মোৰ চেনেলতে আছিল আগতে, মই তাত এটা বেলেগ বিষয়ৰ ওপৰত ভিডিঅ' দিছিলোঁ। ছাবস্ক্ৰাইবাৰ অলপ কি ইছ্যু আছে এই চেনেলটোত, তো সেইসকল ছাবস্ক্ৰাইবাৰে ভাবিব পাৰে যে মই আজি হঠাৎ এইটো কি ভিডিঅ' আহিল। তো মই আপোনালোকক কওঁ যে আজিৰ পৰা মই এইটো চেনেলত ব্লগ দিয়া ট্ৰাই কৰিম, ব্লগ দিব চেষ্টা কৰিম। আপোনালোকে কমেণ্ট কৰিব কি চাব বিচাৰে। যদি ব্লগ চাব বিচাৰে আমি ব্লগ দিব চেষ্টা কৰিম এইটো ভিডিঅ'ত। আৰু যদি আগতে যি ভিডিঅ' দিছিলোঁ তেনেকুৱা ধৰণৰ যদি ভিডিঅ' দিব লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাওক। মাজে মাজে তেনেকুৱা ধৰণৰ ভিডিঅ' মই ব্লগ হিচাপত বনাই কিনে তাত আপলোড কৰিম। এইখন হৈছে বিলৰ মাছ ভাগ। এইখিনি আগতে যাব পৰা আছিল নাওলৈ, আমি ইয়াতে সেইফাললৈ আমি নাওলৈ গৈছিলোঁ আগতে। এতিয়া যাব নোৱাৰি, চাৰিওফালে মেটকা হৈছে। তো মেটকাৰ কাৰণে যাবৰ অলপ অসুবিধা হয়। তথাপিও যদি মেটকা কমে পিছত ট্ৰাই কৰি চাম একবাৰ মাজক লগিন যাওঁ, গোটেই বিলখন একবাৰ চাৰিও চাইডটো একবাৰ চাওঁ, দেখাৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। লৈ লৈছোঁ কাপলা বিলৰ। এইফালে তাৰমানে বৰশী বাই আছো, তাকে যাই আছো, চাই থাকক। আগতে আমিও আহিছিলোঁ ইয়াতে বৰশী বাবা, কিন্তু এতিয়া আহিব নাই সেনেকৈ। চাওঁ লগৰকেইটা মানে বাই আছে, লগৰ নহয় গাঁৱৰে। কি পাইছে চাওঁ, কি মাছ পাইছে আপোনালোককো দেখাব ৰ'ব। এওনেছ মাছ পাইছ নেকি? কি কয় না কি? চাওঁ কি মাছ পাইছা। নাগাত দুখন কয়। মাছ পাইছা না ৰুণ? মাছ পাইছা না বনাই? চাওঁ কি মাছ পাইছা। সৰু সৰু ল'ৰাকেইটাও দেখছি না বড় হৈ আছে। চাওঁ কি মাছ পাইছা। কিহেদি পাইছা? চাওঁ এইটো কি বস্তু?
এইখিনি হৈছে বিলত ৰাতি থকা মানুহৰ ঘৰ, বিল ৰখাৰ, য'ত মানুহবিলাক থাকে ইয়াতে ৰাতি, বিল ৰখা মানুহবিলাক। বিল ৰখা মানুহ কোনোবা আছে নেকি? ইয়াতে থকা মানুহ কোনোবা আছে নেকি? থকা মানুহ কোনোবা আছে নে ইয়াতে? কোনে থাকে ৰাতি, কোনে থাকে ইয়াতে? তো আজিলৈ ইমানেই আৰু, লগ পাম অন্য এটা ব্লগত। আৰু যিসকলে মোৰ চেনেলটোত নতুন সেইসকলে ছাবস্ক্ৰাইব কৰিব, চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, কেনে হৈছে ভিডিঅ'টো জনাব। ফাৰ্ষ্ট ব্লগ এইটো মোৰ। আৰু এইটো মোৰ লগৰ সুনীল, ইয়াৰো চেনেল এটা আছে, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। ইয়াৰ চেনেলটো একবাৰ যাই ভিজিট কৰিব।